নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। আজি পূজাৰ ছেকেণ্ড দিনাখন আমি ওলাইছোঁ ডিব্ৰুগড়ত পূজা চাবলৈ। প্ৰথম দিনাখন মৰাণত চালোঁ, আজি আহিলোঁ ডিব্ৰুগড়লৈ। আৰু আপোনালোকে পূজা ক'ত ক'ত চাইছে বাৰু কমেণ্ট কৰি জনাবচোন সকলোৱে। এইবাৰ পূজা ইমানো ভাল নগ'ল, যিহেতুকে বৰষুণ দিলে বহুত। আহোঁতেও আমি এতিয়া বৰষুণ পাই আহিছোঁ ৰাস্তাত। গাড়ীৰ ভিতৰতে এটা এটাকৈ মণ্ডপ চাই গৈছোঁ। আৰু এতিয়া আমি আহিলোঁ ডিব্ৰুগড়ত থকা মাৰোৱাৰীপট্টি এইটো পূজা মণ্ডপলৈ। দেখিছেনে ইমান মানুহ হৈছে। আৰু ইয়াত অলপ দেৰি চাই মেলি ফটো চটো মাৰি আমি এতিয়া বেলেগ ফালে যাম। গাড়ী পাৰ্কিং কৰি থৈ আহিছোঁ এজেগাত, আৰু আমি খোজকাঢ়ি এতিয়া ইফালে সিফালে যাম। আৰু এইফালে এতিয়া আমি গ'লোঁ বেলেগ ফালে। এইফালে দেখিছেনে গলিবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে, আৰু দুটামান গলি আছে বৰ ধুনীয়াকৈ সজাই থৈছে। এতিয়া পূজা মণ্ডপ চাই চাই আমি ফুচকা খাবলৈ লাগিলোঁ। আৰু পূজা বুলি ক'লে ফুচকা আৰু জেলেবি খাই ভাল লাগেই, হয়নে বাৰু ৰাইজ? এইবাৰ আপোনালোকৰ দুৰ্গা পূজা কেনে গ'ল বাৰু সকলোৱে জনাবচোন। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। সকলোৱে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজিলৈ বাই বাই।